বছৰৰ প্ৰথমটো দিনত আনন্দ উল্লাসত আত্মহাৰা শিশুৰ পৰা ডেকা বুঢ়া সকলো একাংশ লগে ভাগে পিকনিকৰ এসাঁজ জুতি লোৱা আৰু আন একাংশ ব্যস্ত আধ্যাত্মিক স্থলী দৰ্শন কৰি বছৰটো সুকলমে অতিবাহিত কৰাৰ বাবে ঈশ্বৰত শৰণ লোৱা ছবিয়ে কথা কয় আমি দেখুৱাম দুটা ভিন্ন স্থানৰ প্ৰতিচ্ছবি এটা গুৱাহাটী বৈশিষ্ট্যাশ্ৰম দেৱালত অগণন ভক্তৰ সমাগম আৰু আনটো দৰঙৰ লখিমপুৰ পুখুৰীৰ পাৰত ভোজ ভাতেৰে উল্লাসৰ ছবি চাওক এআইন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহা আৰু দৰঙৰ বিশেষ প্ৰতিনিধি পৰমেশ নাথৰ প্ৰতিবেদন গোটেই অসমবাসী গোটেই নিউজ চেনেলক আৰু গোটেই অসমবাসীকে আগন্তুক নতুন বছৰ আজি 2025ক সকলোকে শুভকামনা কৰিলোঁ আৰু গোটেই বছৰটো যেন সুকলমে পাৰ হৈ যায় তাৰ বাবে বাবা বশিষ্ঠৰ ওচৰত সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ আৰু এই নতুন বছৰটোত ভক্তসকলে ইয়াত আহে তেওঁলোকৰ নিজৰ মনৰ কামনা পূৰ্ণ কৰা আৰু আগন্তুক বছৰটো যে সুকলমে পাৰ হৈ যায় কোনো অপায় অমংগল নাশ হৈ সুমংগল বিধান হৈ পেলাই যেন গোটেই জীৱনটো পাৰ হৈ যায় গোটেই নিজৰ লগতে আনৰ বন্ধু বান্ধৱ সকলোৱে যে সুকলমে বছৰটো পাৰ হৈ যায় তাৰ ওচৰত তেওঁলোকে নিজৰ চাকি ধূপ নৈবেদ্য আগবঢ়াই বাবাৰ ওচৰত আশীৰ্বাদ লয় আৰু আগন্তুক বছৰটো সুকলমে পাৰ হোৱাৰ কাৰণে তেওঁলোকে ভক্তসকলৰ ওচৰত মানে আমিও আশীৰ্বাদ যাচিলোঁ হয় আজি ৰাতিপুৱা ঠিক 7 বজাৰ পৰা ইয়াত যথেষ্ট ভক্তৰ ভিৰ হৈছে ৰাতিপুৱাৰ পৰা ভক্তৰ লানি নিচিঙা হোৱাত গোটেই মন্দিৰত চাকি ধূপ জ্বলাই মানুহে তেওঁ নিজৰ যাৰ যি মনৰ কামনা সেই মনৰ কামনা পূৰ্ণ কৰিছে আৰু এতিয়ালৈকে মানুহৰ লানি নিচিঙা হোৱাত বৈ আছে আৰু গধূলি 4 বজালৈকে মানুহৰ ভিৰ থাকিব প্ৰত্যেক বছৰতে ইয়াত যথেষ্ট ভিৰ হয় আৰু এই জানুৱাৰী 1 তাৰিখ মকৰ সংক্ৰান্তিত গোটেই শিৱৰাত্ৰিত হওক বা যজ্ঞত হওক গোটেই মানুহৰ ভিৰ যথেষ্ট হয় আৰু বাবাৰ ওচৰত চবকে কামনা কৰিলোঁ ময়া কৃতানি অনেকানি পাপানি হৰশংকৰ তানি নশ্যন্তু সৰ্বাণি দেৱ মহাদেৱ বৃষবাহনম জগৎপতে তব দৰ্শন মাত্ৰেণ পুনৰ্জন্ম নবিদ্যতে পূৰ্ব জন্ম কীটং পাপং ইহ জন্মানি যৎ কীটং বিলং যত তব স্পৰ্শত মাত্ৰ বাবা বশিষ্ঠ দাসী এই ভক্তসকলে তোমাৰ ওচৰত য'ত কিঞ্চিত দ্ৰব্য অৰ্চনা কৰি ধূপ দ্বীপ নৈবেদ্য আগবঢ়াইছে ইয়াত কিবা সকলো দায়দোষ মৰিয়ন কৰি প্ৰভু বশিষ্ঠ দেৱী নিৰ্বিঘ্নে সকলোকে আগন্তুক বছৰ সুকলমে পাৰ বশিষ্ঠ সদায় বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে আমি মঙলদৈৰ পৰা আহিছোঁ আৰু কেনে লাগিছে ইয়াতে ভাল লাগিছে কেতিয়া আহিব আপোনালোকে আমি ঘৰৰ পৰা আহিছোঁ 8:30 বজাত এইখিনি জেগাত খাই পাইছোঁ 11:30 নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ হেপী নিউ ইয়াৰ তাৰপিছত আৰু ভাল লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে মন্দিৰটো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916